ब्रैनं जमदुवार बियाब BPF नि सिङाव थानाय बालागावन प्राइमारियाव गुबुन दोलोखौ नागारनानै BPF दोलोनि बिजाथि उइलियाम नार्जारिखौ देरहासार खालामनो BPF आव आखाइ हमफैबाय। BTC बिसायख'थिनि दुंहाव बार बारगासिनो थानाय समावनो ब्रैनं जमदुवार बियाब BPF नि सिङाव थानाय बालागावन प्राइमारिनि भटार रायजोफोरा BJP, GSP आरो UPPL दोलो नागारनानै BPF आव आखाइ हमफैयो। 5 बोसोर BJP, GSP आरो UPPL सरकारखौ नायनायनि उनाव BPF खौनो मोजां मोनदों आरो BPF आनो जोंनि थाखाय जौगानायनि खामानि मावगोन, बिनिखायनो जों BPF आव आखाइ हमफैदों होननानै फोरमायदों भटार रायजोफोरा। আজি কবলৈ গ'লে বহুত হ'ব দিন বুলি আমি ক'ব পাৰোঁ, কাৰণ আমাৰ ৰাজসকলে ইতিমধ্যে গম পাইছে আমি 5 বছৰৰ যি চৰকাৰৰ কাৰ্যকালত আমি দেখিবলৈ পাইছোঁ, নথে আমি তাত তেনেকুৱা ভালটো আমি দেখিব পোৱা নাই, যাৰ ফলত আমাৰ ৰাজসকলে আজি আপোনালোকে নিজেই চাইছে যে আজি 80+ আজি যোগদান কৰিলে। এইটোকে আমি ক'ব পাৰিম যে হয় আমাৰ যিটো এই BTC ইলেকশ্যন অহা 22 ছেপ্টেম্বৰত যি হ'ব, সেইখিনিত আমি যে জয়যুক্ত হ'ম আজিৰ দিনতে প্ৰমাণ কৰি দেখুৱাইছে। আজি 84+ জইনিং হ'ল, তাত UPPLৰ আছিল আৰু BJPৰ পৰা আছিলে, তো তেখেতে উইলিংলি আজি আমাৰ জমদুৱাৰ ব্লক BPF দলত উইলিংলি তেখেতে জইনিং কৰিছে আৰু তেখেত আশ্বাস দিছে যে আমি অহা দিনবোৰৰ যি ভোট হ'ব সেইখিনি ভোটত আমি নাংগল চিনত আদিখিনি আমি জয়যুক্ত কৰিম, আমি সেইখিনি আশা ৰাখিছোঁ। আৰু এইখিনি মই ক'ব বিচাৰিছোঁ, যিহেতু এতিয়া আমি চাবলৈ পাইছোঁ যে যি 5 বছৰৰ যি চৰকাৰ চলালে আমাৰ প্ৰণৱৰ নেতৃত্বত, তাত কোনো মানুহে আজিলৈকে শান্তিত থাকিব পৰা নাই। তেখেতে বহুত ধৰণৰ আঁচনি মানে ঘোষণা কৰিছে, কিন্তু আঁচনি যি আঁচনিবিলাক বনাইছে তেখেতে এই আঁচনিৰ মতে আজিলৈকে কোনো পৰ্যায়তে কাম কৰিব পৰা নাই, যাৰ ফলত আজিলৈকে তেখেতৰ কাম আমি চাব পৰা নাই। সেই গতিকে আজি আমাৰ জমদুৱাৰ ব্লক BPF থ্ৰুদি যি আজি জইনিং প্ৰগ্ৰাম যি আমি ৰাখিছিলোঁ, ইয়াত বহুত মানুহে আজি নিজে নিজে আহি উইলিংলি তেখেতে 84+ আজি এই BPF দলত যোগদান কৰিছে। বহুত মানে এখানে অসুবিধা দেখা গেছে, মানে খড়ি আনবার না দে, মাছ বাড়ি না দে, আর নানা রকম মানে অনেকগুলা দেখছে আর কি UPPL, ওই জন্য আমি BPF দলে আসছে। BJPটো অনেক কষ্ট আছে, কিছু অসুবিধা পোৱা নাই, সুবিধাটো পোৱা নাই।